আজি ভিডিওটো হ'ব জংগলৰ মাজতে গতিকে বলক আমি এই ভিডিওটো আৰম্ভ কৰোঁ Hey guys, welcome to my YouTube channel. আশা কৰোঁ সকলোৱে ভালে আছে আৰু সকলোকে ভোগালী বিহুৰ বহু শুভেচ্ছা জনালো আমাৰ সাইদুল এক্সপাৰ্ট ভিডিও ইউটিউব চেনেলটোৰ তৰফৰ পৰা আৰু আজি আছো বিশ্বৰ মই এখন জংগলৰ মাজত যেটো ইয়াতে অলপমান কাম আছে আমাৰ আৰু কামটোৰ লগতে আজি এটা চ্যালেঞ্জ হ'ব আমাৰ ইয়াত মানে গোটেই দিনটো এই জংগলৰ মাজত থাকিম আমি আজি এবাৰ দুবাৰ বাহিৰত যাম এইবিলাক অলপ কাম আছে মানে কামটো এইহিতি বাহিৰত থব লাগে অলপমান আছে তো সেইহিতি হ'ব আৰু দিনটো আমি ইয়াতে থকাৰ দৰে এটা চ্যালেঞ্জ হ'ব আৰু চাৰো সাইড জংগল ইয়াত এই জংগলখিনিত আমি দিনটো থকাৰ দৰে হ'ব ইয়াতে পানীৰ বটল এটা আনি থোৱা আছে পানীখিনি খাই থাকিম আমি আৰু যাম এই সৰু সৰু উজান না এইবিলাকত লাল চন্দন সৰু দিচোন কিবা শিমলু খৰি উজান না এইবিলাক শুকাই গৈছে আৰু এইবিলাক আমি চালিঙিখনত নি তাতে থম সেইটো এটা আমাৰ ট্ৰেক্টৰ মানে ট্ৰাক হয় এখন আৰু এটা চ্যালেঞ্জ হৈছে আমাৰ এইটো যে আজি এই দিনটো আজি আমি ইয়াতে জংগলৰ মাজত থাকিম আৰু অলৱে মই শুভেচ্ছা জনালোঁ ভোগালী বিহুৰ যেহেতু কালি উৰুকা আৰু তাৰে পিছদিনা আছে মাঘ বিহুৰ প্ৰথমটো মানে মাঘ বিহু একদিনে হয় নহয় সেইবিলাক মেজি চেজি জ্বলাব আৰু শুভেচ্ছা জনাইছোঁ আৰু এবাৰ জনাইছোঁ সকলোকে শুভেচ্ছা জনাইছোঁ আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু ভিডিঅ' দিয়া নাছিলোঁ কাৰণ আহি আছে মোৰ মেট্ৰিক পৰীক্ষা মই ভিডিঅ' দিয়া নাই সেইকাৰণে আজি মানে অলপমান কাম আছে পইচা লগা হৈছে আমাৰ আৰু সেইকাৰণে আমি অলপমান সহজ কাম এটা পালোঁ যিহেতু কৰি দিলোঁ পঢ়া শুনাটো ৰাতি চলিব ৰাতি মানে আজি দেওবাৰ যিহেতু দেওবাৰে অলপ ওলাই আহিলোঁ আৰু সেনে অলপ কামটো হ'ব আৰু আমাৰ ভিডিঅ' এটাও হ'ব যিহেতু ভিডিঅ' দিয়া নাই আৰু এই আৰু এতিয়া কাম কৰোঁ মাজে মাজে ভিডিঅ' কৰি দেখাই থাকিম এই জংঘলৰ মাজতটো গতিকে বাই তো গাইস আমি এতিয়া জংঘলত আছোঁ জংঘলত ঘৰ বান্ধি এই ৰছী দি এতিয়া ৰছী দি ঘৰ বান্ধি আছোঁ আমি পুরো গাছত থয়ে দিলো আৰু এইবিলাক গাছ এডাল গাছ হয় থয়ে দিলো যে চাদিলে ৰছী কাটি আছে অলপ ফাঁকা ৰছী অলপ ৰলো এই ৰছী টানি আছে ৰছী লাগে ৰছী গাইছ ঘৰ বান্ধম যে আগে যাওঁ চাক ইমান জংঘল এই জংঘলৰ মাজত ঘৰ বান্ধিম আমি এতিয়া এটা ধুনীয়া আছে সৰু চাই আৰু মেজি ঘৰ আৰু আমি আজি ৰাতি এটা তো গাইছ কালি হ'ল উৰুকা পৰহি মাঘৰ বিহু আপোনালোকে ভালে কুশলে থাকক গাইজ সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা জনালোঁ ধন্যবাদ তো গাইজ এই চাওক কিমান জংঘল এই জংঘলৰ মাজত আমি আছোঁ দেৱতা পাই দুটো আছোঁ চলি এই মই জংঘল দেখছি নে ছাৰ অহাই জংঘল দেখছি গাইজ আমি লৈ যাই আছোঁ এইগিলা ৰছী এতিয়া আমি ঘৰ বান্ধি লাগব এই জংঘলৰ মাজত চাওক চাৰো চাইড জংঘল আৰু জংঘলৰ মাজত আমি দুটা আগে হেৰি কৰোঁ নেকি বাঘাটো এতিয়া আহি মোটামুটি টাইম পালে 12টা বাজিল দুডাল গাছ আছিল গাছ দুডাল ধুই দিলোঁ আৰু মোটামুটি আমি 5টা গিলি থাকিম তো গাছ গধূলি গিলি আমি থাকিম ইয়াতে তাৰপিছত আমি ঘৰত গুচি যাম ভাত পানীও নাই আজি পানী খৰিখিনি কৰে নাই কি আমি পাছ হা খৰিখিনি কৰে শেষে হ'ল আৰু অলপমান আছে পুলিচি চোৰাত আছে দুনীয়া চোৰা বৰ ডাকছি গাইছ কাৰণে এতিয়া মাথা লেপটাই গৈছে গাছ তলতে আজি কামটো কৰি লওঁ দে বাই তো সেই গাইছ আমি এতিয়া লাল চন্দন কাটি আহিছোঁ পুষ্পা 3 আমাৰ এখন ন আমি এইগিলা লাল চন্দন হয় আমাৰ এইগিলা আৰু ইয়াতে থোৱা আছে এখন গোটৰ আৰু এইখন আৰু এইগিলা লাল চন্দন চাওক 3 বনাব আহিছোঁ আমি ইয়াতে লাল চন্দন কাটি বিশ্বৰ মই আৰু মই দাখন লৈ আহোঁ দাখন কৰি আৰু ইয়াৰ টেলিফোন মাৰি আছে আমাক মাৰি থাক কালি ৰিচাৰ্জ শেষ হ'ব আৰু চব কি আন্ধাৰ ইয়াতে আৰু ইয়াতে আমি কাটিব আহিছোঁ লাল চন্দন এই লাল চন্দন নহয় নেকি চব গাই চাওক ৰ'ব দেখাই আছোঁ মই এইগিলা চব লাল চন্দন এডাল লাল চন্দন এগুলো সব হয়ে পড়লো এবে
চাওক এইবিলাক চোৰাত হয় চোৰাত ঐ চাওক চব লাল চন্দন তো এইবাৰ কাটি আছে ৰ মই কাটি দিওঁ নেকি ৰ হা তো গাইছ আমি এতিয়া এইবিলাক লাল চন্দন ভৰাম হা লাল চন্দন চিহৰ পিঠ কৰিছে বোলে ইয়াৰ লাল চন্দনৰ কটাও থাকে নেকি থাকে তো গাইছ লাল চন্দনটোত বেছি ওজন নাই এইটো অলপ বেলেগ লাল চন্দন পুষ্পাটোৰ দৰে নকলি লাল চন্দন নহয় এইটো অৰিজিনেল লাল চন্দন হয় দীঘল মাল থাকক একো নাই এটা ধৰিলি হ'ল ধৰি পেলাই নিলি হ'ল থ কৰচোন গাড়ীখন লোড কৰ তই মই অলপ জংঘলখিনি দেখাওঁ চাওক গাইছ এইবিলাক চব জংঘল আৰু নামি গ'লে এইবিলাক চোৰাত আৰু লাল চন্দনৰ মাজত চোৰাটো থাকে মই আজি পুষ্পাটোত চাগে দেখা নাই আপোনালোকে আমাৰ ইয়াতে চাওক পুষ্পাটো দেখা নাপালেও আৰু আগফালে জংঘল আমি জংঘলৰ মাজেৰে যাই পুৰা ওলাব লাগিব ৰাস্তা আৰু এইবিলাক চব আমাৰ ইয়াতে কুলাৰি থোৱা আছে ইয়ে হ'ল কুলাৰি মানে কুঠাৰ ইয়াতে দুখন কুঠাৰ ইয়াতে পানীৰ বটল তাৰপিছত এই ক'ৰবাত ধৰিলি হ'ল তাৰপিছত আগফালে তই যা মোৰ লাজ লাগে না যা ৰবা হা ছাৰ ৰবা এতিয়া বাৰতো আমি দুই এনেকৈ মিছনত যাই আছোঁ তো আমাৰ মিছন শেষ হোৱাই নাই আৰু আছে কি হ'লে তো আমাৰ লাল চন্দন আধা শেষ গ'লে আৰু অলপ আছে 2 বান্দিল হৈ যাব তো গাইছ আৰু লাল চন্দন অলপমান আছে এইকেইডাল আছে আৰু নাই শিমলু লাল চন্দন আৰু এইকেইডালো লাল চন্দন নেকি নহয় এইকেইডাল সেউজীয়া চন্দন এইকেইডাল কৰ নেকি ট্ৰাক লোড কৰ ট্ৰাকখন ভৰাও আৰু ভাগাৰ লাগছে বহুতবাৰ আইন জাইন কৰিলোঁ আৰু এতিয়া 4টা বাৰা হ'ল আৰু 4টা বাৰাওতো এই জংঘলখনত এটা চেলেঞ্জ বুলিয়ে ক'ব পাৰি এইটো এটা আৰু আগফালে আছে নদী আৰু এইফালে আছে মথাউৰি আৰু সেইফালে আছে কবৰস্থান নহয় শ্মশান আছে সেইফালে আৰু অলপমান গেলি শ্মশান পাবি শ্মশানৰ ঘৰ এটা আছে এইফালে আছে নদী এইফালে আছে মথাউৰি এইফালে বস্তি আৰু আজি দিনটো দুপৰীয়াও আছো ইয়াতে গধূলি গেলি থাকিম 5টা বজাত গেলি থাকিম আমি ইয়াতে আৰু এই অলপমান মাথাউৰিটোৰ কাষত গেলি আমি এইকেইডাল নিব লাগে সেইটোৱে আমাৰ কাম আৰু একো নাই গতিকে আজি এই জংঘলখনত যিহেতু আহিছোঁ এটা ভিডিঅ' বনাই দিলোঁ দিচোন কিছুমানে ক'ব মেট্ৰিক আহিছে ভিডিঅ' বনাইছে কৈ থাক তো আগৰ লাল চন্দনখিনি পাতলা আছিল এতিয়া হ'ল গহীন বস্তু মানে বহুত ওজন আছে এখানতে দাঙিব আগৰ কেইডাল এনেকৈ এইডাল পাতলা কিন্তু এইকেইডাল ভিজি আছে আৰু কেঁচা আছে সেইকাৰণে ওজন আছে থলোঁ আমি গাড়ীখন লোড কৰোঁ আমাৰ গাড়ী ৰবা গাইছ মেৰা আমাৰ লাষ্ট ষ্টেপ এবাৰ আমাৰ লাষ্ট ষ্টেপ মানে গাইছ এবাৰ আমাৰ লাষ্ট পাল্লা মানে লাষ্ট ষ্টেপ হয় এইটো এইখিনি নিয়াৰ পিছত আমাৰ কাম শেষ আৰু এতিয়া পাইছে 5টা এটা লাষ্টত 5টা এতিয়া আমি এইখিনি থৈ যাওঁ ঘৰে ঘৰে তো গাইছ আমাৰ বহুত আন্ধাৰ হ'ল আপোনালোকে মোবাইলত পোহৰ দেখিব পাৰে কিন্তু আন্ধাৰ হৈছে অলপ এতিয়া আমি যাওঁ ঘৰত আৰু যাব ওলাইছোঁ ৰাতি হ'ল 5টা বাজিল এই লাষ্ট ষ্টেপ আৰু যাওঁ এইবিলাক চব জংঘল চাওক আপোনালোকে
জংঘলতে থাকিলোঁ আজি দিনটো আজি ৰাতিটো থাকিব পাৰে কিন্তু ইয়াতে বৰে চাফা হৈ আছে কেম্প এটা বান্ধিলোঁ ৰাতি মজাকৈ যাব আৰু চব ওপৰত দিন চাওক গতিকে বলক যাওঁ